কেৰালা অলেম্বাৰী শ্ৰীকৃষ্ণ মন্দিৰ। কেৰালা ৰাজ্যখনত থকা মিনকালা অলেম্বাৰী ঠাইখন ভগৱান শ্ৰীকৃষ্ণৰ এজন পবিত্ৰ আসন হিচাপে পৰিচিত। এই মন্দিৰখনত ভগৱান শ্ৰীকৃষ্ণক মূল দেৱতা হিচাপে পূজা কৰা হয়। কেৰালাৰ মন্দিৰবোৰত সাধাৰণতে যি পৰম্পৰাগত দ্ৰাবিড় স্থাপত্য দেখা যায়, এই মন্দিৰতো সেই সুন্দৰ শিল্পশৈলীৰ প্ৰতিফলন দেখা পোৱা যায়। প্ৰতি বছৰে বহু দূৰ দূৰান্তৰ পৰা ভক্তসকলে এই ঠাইলৈ আহে। বিশেষকৈ জন্মাষ্টমীৰ সময়ত মন্দিৰখনত বিশেষ পূজা, নামঘোষা আৰু ভক্তি সংগীত অনুষ্ঠিত হয়। শ্ৰীকৃষ্ণ ভক্তসকলৰ বাবে এই স্থানটো অত্যন্ত পবিত্ৰ আৰু মনৰ শান্তি লাভৰ ঠাই বুলি মনা হয়। মিনকালাব অঞ্চলটো প্ৰকৃতিৰে সুন্দৰ ঠাই, পাহাৰ আৰু পানীৰে পৰিপূৰ্ণ। মন্দিৰলৈ আহোঁতে ভক্তসকলে কেৱল ধৰ্মীয় অনুভৱ নহয়, প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। যদি ভগৱান শ্ৰীকৃষ্ণক মানে তেন্তে কমেণ্টত হৰে কৃষ্ণ লিখিব।